দেৱালী পূজাৰ বাবে 2-3 দিনমানৰ ছুটীত ভণ্টি ঘৰলৈ আহিছে আৰু আহিব বুলি খবৰ পাই মনটো অকণ ফূৰ্তি লাগিছে যিহেতু চুনু মানুহ বাৰ্থডেত আহিব নোৱাৰিলে মাহীয়েকে সেয়েহে আহোঁ বুলি কোৱা দেখি ইমানেই ভাল লাগিছে মনটো আৰু এফালে ধুনীয়াকৈ চাহ তুপা যোগাৰ কৰি ল'লোঁ এফালে মানে সিহঁতি যিহেতু পালেহি আৰু এফালে বিস্কুট আৰু চানাৰ লগতে ধুনীয়াকৈ চাহ তুপা খাই ল'লোঁ মিঠাই বুলি ক'বলৈ আমাৰ অলপ আঁতৰলৈ যাব লাগে সেয়েহে নাপাওঁ মানে টাউনলৈ গ'লেতো নহয় আৰু এফালে আকৌ ধুনীয়াকৈ মই চব্জিখিনি ৰেডি কৰি ল'লোঁ যিহেতু ইমান দিনৰ মূৰত আহিছে ভাতকেইটানো কেনেদৰে নোখোৱাকৈ থাকোঁ আৰু ধুনীয়াকৈ চব্জিখিনি বনাই ল'লোঁ আচলতে তৰকাৰী চব্জি মানে কেইবাবিধো আছিলে কিন্তু মই দেখাব নোৱাৰিলোঁ এইফালে আকৌ মাছ আৰু ফুলকবি ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি ল'লোঁ আৰু এইফালে চব্জি বনাই আছোঁ মই ইহঁতৰ লগত কথাও পাতি আছোঁ যিহেতু বেলেগতো মানুহ নাই তেনেদৰে শাহুমাহঁতৰ কামত লাগি থাকে আৰু সেয়েহে ধুনীয়াকৈ এইফালে চব্জি যিহেতু ৰেডি হৈ গ'ল আৰু ভাতকেইটাও লৰালৰিকৈ বাঢ়ি ল'লোঁ মানে ভাতকেইটা খাই মেলি লৰালৰিকৈ সিহঁতি আকৌ এফালে যাব মানে সেয়েহে ধুনীয়াকৈ সকলোৱে মিলি ভাত পানীকেইটা খাই ল'লোঁ আৰু খাই মেলি আজৰি হৈ এইফালে মইতো তাকো অকণমান উঠাই দিলোঁ সি নুঠাব বুলি কৈছিলে তথাপিও উঠাই দিলোঁ আৰু খাই মেলি আজৰি হৈ লগতে বোলো ফটোকপি দি দিলোঁ ফটো তুলিবলৈ লওঁতে ভিডিঅ' হৈ থাকিলে পিছে আৰু ধুনীয়াকৈ ফটো উঠি ল'লোঁ আৰু এইফালে ইহঁতি আকৌ ঘৰলৈ যাবলৈ বুলি ওলাই ল'লে এফালে মাহী কিন্তু দেই মানে মোৰ নিজৰ মাহী আৰু এইফালে মোৰ মাহী ছোৱালী মানে ভণ্টি যিহেতু মোৰ মাহী ছোৱালী আৰু ধুনু মানুহতো ইমানেই ফূৰ্তি নহয় মাহীয়েকে অহা দেখি আৰু এইফালে ইহঁতি ঘৰলৈ যাবলৈ বাবে গাড়ী উলিয়াই লৈ যাবলৈ ল'লে আজিলৈ পিছে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।